নমস্কাৰ চান ডাক ফাৰ্মলৈ স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'ব মোৰ ফাৰ্ম গাহৰি ফাৰ্মৰ যি অৱস্থা সেইখিনি আপোনালোকক দেখাম আজি। এইখন পথাৰখনত দেখিছেনে, এইখন পথাৰ সম্পূৰ্ণ বানপানীৰে ভৰি আছিলে। যোৱাকালি পানী কমিছে, মই ভিডিঅ'টো আজি বনাইছোঁ। এই হাঁহকেইটাক অলপ চৰিবলৈ দিছোঁ ইয়াত। চাওকচোন মোৰ অৱস্থা কেনেকুৱা হৈছে। মোৰ ফাৰ্মত গোটেইখিনি পানী, তাৰপিছত মই গাহৰিবিলাক অলপ মানে ওখ ঠাইত আনিছোঁ, তথাপিতো চাওকচোন কেনেকুৱা হৈছে। যিটো অৱস্থাত আছোঁ মই মানে কান্দি দিব লগা হৈ গৈছে। চাওকচোন কেনেদৰে ৰাখিছোঁ ইহঁতক। কোনে জানে বানপানী আহিব বুলি। গঁৰালটো মোৰ একেবাৰে সম্পূৰ্ণ তল গ'ল, ৰাখিব নোৱাৰি গঁৰালত, সেইবাবে মই ইয়াত আনিছোঁ। চাওকচোন কি অৱস্থা হৈছে গাহৰিবিলাকৰ। কোনোমতে জীয়াই ৰাখিছোঁ সিহঁতক। একদম অৱস্থা বেয়া দক মোৰ এইবাৰ। এইপিনে হাঁহো মানে কেইটামান ভাহি গ'ল, আৰু এইফালে মুৰ্গীবিলাকো আছে, কষ্ট কৰি আছে সিহঁতো। বাকী চাওকচোন এই পোৱালিবিলাক চাওক, মই পোৱালি বিক্ৰী কৰিব নোৱাৰিলোঁ, সময়ত ডাঙৰ হোৱা নাই, আৰু এতিয়া আৰু বানপানীৰ চাওকচোন পোৱালিৰ কি অৱস্থা। এইভাগে দানা দিবও পৰা নাই ভালদৰে, আনিব নোৱাৰি, ৰাস্তাবিলাক নাই যাবলৈ। চাওক বোকা কৰি দিছে সিহঁতেও। এই বতৰত আৰু মানে এনেকুৱা অৱস্থা দেখিলে ফাৰ্ম নকৰোঁ লাগে। আৰু ইয়াৰ মাজতে আপোনালোককো জনাওঁ যে আপোনালোকেও যদি কিছুমানে ফাৰ্ম কৰে অলপ ওখ ঠাইত কৰিব, যাতে মোৰ দৰে এনে অৱস্থা নহয়। আৰু এনে অৱস্থা হোৱাৰ পিছত কিমান লছ, সেইটো আপোনালোকে ফাৰ্ম কৰাবিলাকে জানিব। চাওকচোন ইয়াৰ মাজতে মোৰ পোৱালিৰ মৃত্যু হৈছে, দুটা মৃত্যু হৈছে। এই কি সুন্দৰ সুন্দৰ পোৱালি হৈছিল। চাওক কেনেকুৱা অৱস্থা। মানে ভিডিঅ' নবনাওকৈ বনাইছোঁ, এনেকুৱা অৱস্থা হৈ গৈছে মোৰ। এইবাৰ কাৰেণ্টৰ অসুবিধা, কাৰেণ্ট নাই, কোনোমতে জীয়াই ৰাখিছোঁ দিয়ক সিহঁতক। আজি পানী কমিছে, চাওক কি হয়। এইখিনিত ৰাখিবলৈ মানে ঠাই কম হৈছিল। চাওকচোন আৰু কেইটামান ক'ত আছে সেইটো চাওকচোন আপোনালোকে, ক'ত ৰাখিব লগা হৈছে। একেবাৰে একদম পানী, চাৰিওফালে পানী। সেইখিনি ওখ আছিলে, সেইখিনিও বোকা কৰিলে, অৱস্থা বেয়া। চাওক।